হাই হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেল জেহৰুল ভাইলৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ' হ'বলৈ যাই আছে। যিহেতু দুৰ্গা পূজা, মই আজি আছোঁ টংলাৰ ষ্টাইল বজাৰ, মানে কি ষ্টাইল বজাৰ যিটো এটা মানে আমাৰ শ্বপিং মল আছে, তাতে মই আজি উপস্থিত হৈছোঁ। তাতে আজি আহি কেনে মই কালেকশ্যনবিলাক চাইছোঁ। তো ইয়াতে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আল্টিমেটলি ছোৱালী মানুহৰ কালেকশ্যন বহুত। তো ইয়াতে ছোৱালী মানুহ আৰু সৰু বাচ্চাৰ কাৰণেও বহুত মানে কাপোৰ পোৱা যায়। তো ইয়াতে দুইটা প্ৰথম ফ্ল'ৰত, ফাৰ্ষ্ট ফ্ল'ৰত আছে মানে কি সৰু ল'ৰা ছোৱালীৰ বাবে, আৰু ছেকেণ্ড ফ্ল'ৰত আছে আপোনাৰ লেডিছৰ কাৰণে, আৰু থাৰ্ড ফ্ল'ৰত আছে আপোনাৰ ল'ৰাসকলৰ মানে কি জেণ্টছৰ কাৰণে। তো ইয়াতে মানে ভাল ভাল কাপোৰে দেখিলোঁ। ইয়াতে বহুত মানুহ আহে, কিন্তু মই ৰাতি 9টা বজাৰ পিছত আহিছোঁ, যিহেতু মানুহজনো অলপ কম। তো সেইকাৰণে মই ভাবিলোঁ এনেই মোৰ এটা ভিডিঅ' দেখাই দিওঁ। যিহেতু দুৰ্গা পূজাৰ সময়, দুৰ্গা পূজাত মানে সকলোৱে কাপোৰ লয়। টংলাৰ পৰা যিসকলে চাই আছে তেওঁলোকে মানে কি এই ষ্টাইল বজাৰলৈ আহি কেনে আপোনালোকে কাপোৰ ল'ব পাৰে। ভাল ভাল কালেকশ্যন আহে দুৰ্গা পূজা বুলি। তো আপোনালোকে যদি আহে তেনেহ'লে আহি কেনে ওপৰত চাব। তো ল'ৰাসকলৰ কাৰণে কৈছোঁ, ইয়াতে ধুনীয়া ধুনীয়া স্পৰ্টিং মানে কি চাৰ্ট, লং পেণ্ট, জিন্স, আপোনালোকক যি লাগে, কাৰ্গো, আপোনালোকক যি মানে কি বস্তু পায় সেইবিলাকে ইয়াতে আছে। তো আপোনালোকে ভাল ভাল কালেকশ্যন আহিছে। তো আপোনালোকে আহি কেনে ইয়াতে চাব পাৰে। দুৰ্গা পূজা বুলি ভাবিলোঁ কিবা এটা বেলেগ ভিডিঅ' দিওঁ, সেইকাৰণে মানে কি ইয়াতে এইটো ভিডিঅ' মই আজি আপলোড কৰিলোঁ। মই দুদিন আগতে মই তাতে গৈছিলোঁ। সেইকাৰণে যাওঁতে মই ৰাতি 9টা বজাত ইয়াতে এবাৰ সোমালোঁ, কিন্তু মোৰ কিবা অলপ লগা আছিল। তো সেইকাৰণে মানে কি ইয়াতে সোমাই কেনে মই অলপ চালোঁ, কিন্তু ভাল লাগিলে, এটা ল'লোঁ। তো সেইকাৰণে মানে আপোনালোকক কৈছোঁ, ইয়াতে আহি ভাল ভাল কাপোৰ আছে, আপোনালোকে এবাৰ আহি চাই যাব পাৰে, কিন্তু ধুনীয়া হয়। যদি মানে কি ভাল লাগে তেনেহ'লে ইয়ালৈ আহি কেনে আপোনালোকে কাপোৰ চাই ল'ব পাৰে। আৰু যাৰে কাপোৰ নহওক, সৰু ল'ৰা বা আপোনালোকৰ মানে কি ৱাইফ, গাৰ্লফ্ৰেণ্ড, যাক যি দিব খোজে ইয়াৰ পৰা ল'ব পাৰে, ষ্টাইল বজাৰৰ পৰা। তো ষ্টাইল বজাৰৰ কাপোৰবিলাক ভাল। তো সেইকাৰণে মই দেৰিকৈ সোমাইছোঁ, কাৰণে মানুহ নাই, বন্ধ কৰিব টাইম হৈছে, তথাপি মোক সোমাব দিছে মই কোৱাৰ কাৰণে। তো সেইকাৰণে মানে আপোনালোকক মই ক'লোঁ আৰু যদি মানে কি আহি কেনে চাই কেনে কাপোৰ ভাল লাগে তেনেহ'লে ল'ব পাৰে ইয়াৰ পৰাই। তো আজিলৈকে মানে কি মই গ'লোঁ, চালোঁ, কিন্তু ধুনীয়া ধুনীয়া বস্তু আছে। তো ইমান আৰু ভিডিঅ' কৰা নহ'ল, অলপমান টাইম হৈছে, আমাক তাৰমানে কি কৈছে জল্দি জল্দি চাব দিছে। তো সেইকাৰণে মই চাই কেনে এটা পেণ্ট ল'লোঁ, এইটো পেণ্ট মই লৈ ল'লোঁ। তো আপোনালোকে আহি কেনে ইয়াৰ পৰা ল'ব পাৰে, দামো কম, জেনুইন প্ৰাইচ হয়। তো আহি কেনে ল'ব পাৰে। ষ্টাইল বজাৰ কাপোৰবিলাকো ভাল, তাৰমানে কাপোৰৰ কোৱালিটিবিলাকো ভাল। যদি আপোনালোকৰ ভাল লাগে ভিডিঅ'টো তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু। তো যদি ভিডিঅ' ভাল লাগে তেনেহ'লে আপোনাৰ লাইক এটা কৰি দিব। তো আজিলৈ ইমানে, বাই বাই, জয় হিন্দ, জয়